সকলোকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই বনাবলৈ লৈছোঁ চিকেন পোলাও। তাৰ বাবে মই 1 কাপ চাউল ধুই ল'ম। এতিয়া বাকিখিনি বস্তু লৈ লৈছোঁ। ইয়াত লৈছোঁ মই পিঁয়াজ, তেজপাত, লং, ইলাইচি আৰু ডালচেনি আৰু চব্জি লৈছোঁ বিন আৰু বিলাহী। এতিয়া মই কুকাৰত তেল দি কেইটামান জিৰা ফুটাই লৈছোঁ। এতিয়া মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপমান ভাজি ল'ম। পিঁয়াজখিনি অলপমান ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া বিলাহীখিনি দি দিলোঁ। এতিয়া মই বিনখিনি দি দিম। সেইখিনি ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াত খুন্দি লোৱা আদা নহৰু পেষ্টখিনি দি দিম। এবাৰ লৰাই লৈ চাউলখিনি দি দিম। এতিয়া মই ধুই লোৱা চাউলখিনি এনেদৰে ৰাখিছিলোঁ। এতিয়া চাউলখিনি দি দিলোঁ। চাউলখিনি দুইবাৰমান মই ভালদৰে লৰাই ল'ম। লাহে লাহে লৰাম, নহ'লে ভাঙি যাব। এতিয়া মই নিমখ দি দিলোঁ। এতিয়া মই সিজাই লোৱা মাংস দি দিছোঁ। হাফ বইল কৰি লৈছিলোঁ। মাংসকে ভিজিলোঁ, লগতে আলু 2 পিচ দিছোঁ। এতিয়া অলপমান লৰাই ইয়াত পানী দি দিম। পানী মই 1.5 কাপ দিম, যিহেতু চাউল 1 কাপ দিছিলোঁ, পানী 1.5 কাপ দিম। এয়া দি দিলোঁ। ইয়াত মই ঘি অলপমান দি দিলোঁ। এতিয়া ঢাকনিখন মাৰি এটা হুইচেল যাব দিম। এতিয়া বনাই লৈছোঁ মই চিকেনখিনি। কেৰাহীত তেল দিলোঁ। এতিয়া পিঁয়াজখিনি দি দিলোঁ। তাৰপিছত মাংসখিনি দিলোঁ। এতিয়া মছলাখিনি দিম। মাংসখিনি অলপমান ভাজি লৈছোঁ। এতিয়া মছলাখিনি দিম। নিমখ দিম। হালধি দি দিলোঁ। খুন্দি লোৱা আদা নহৰু দি দিলোঁ। আলুখিনিও দি দিলোঁ। ভালদৰে লৰাই লৈছোঁ। এতিয়া দি দিলোঁ বিলাহীখিনি। এয়া মোৰ প্ৰায় ভাজা হৈ গ'ল। এতিয়া মই পানী দিম। প্ৰায় আধা ঘণ্টা সিজাম। এয়া মোৰ আধা ঘণ্টা হৈ গ'ল। মাংসখিনি প্ৰায় হৈয়ে গৈছে, সিজি গৈছে। এতিয়া মান ধনিয়াৰ পাত দি নমাই থ'ম। এয়া মোৰ চিকেনখিনি হৈ গ'ল। এয়া দেখাই দিছোঁ। এয়া মোৰ চিকেন হৈ গ'ল। ধুনীয়া কালাৰ আহিছে। এতিয়া পোলাওখিনি দেখাই দিছোঁ। এয়া ধুনীয়াকৈ সিজি গৈছে। এয়া মোৰ পোলাও ৰেডি হৈ গ'ল। এতিয়া খাবৰ বাবে উলিয়াই লওঁ। এতিয়া লৈছোঁ পোলাও। এয়া চিকেন পোলাও। এতিয়া লৈ ল'ম মাংসখিনি লৈ ল'লোঁ। লগত আছে নেমু, পিঁয়াজ আৰু আচাৰ। মই বনোৱা পোলাও ৰেচিপিটো চাই কেনেকুৱা লাগিল জনাব, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ। বাই বাই।